নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ ববিৰটো ব্লগৰ নতুন এটি ভিডিঅ'লৈ। আৰু এতিয়া ধুনীয়াকৈ সাজি পাৰি আহি আছোঁ আমি মন্দিৰত, যিহেতু আমাৰ ওচৰতে থকা মহামৃত্যুঞ্জয় মন্দিৰত আমি আহি আছোঁ। ইয়াত দেখিছে নহয়, পূৰা গাড়ী মটৰ পূৰা ভিৰ হৈ আছে, যিহেতু আজি 2024 চনৰ 1 জানুৱাৰী। সেইকাৰণে ভাবিলোঁ সকলোৱে ভালে কুশলে থাকিবৰ কাৰণে আমি চাকি এগছ জ্বলাওঁগৈ। আৰু যিটো আমি আগে দিছোঁ প্ৰথম দিনটো তেনেকৈ চাকি জ্বলাওঁ সেই মন্দিৰ বা নামঘৰ য'তেই নহওক। আৰু ইয়াত দেখিছে নহয়, পাইছোঁহি আৰু বহুত মানুহ ইয়াত সোমাব পৰাই বহুত বেছি মানুহ। আৰু এইফালেও যিহেতু মানে ওচৰতে বহুত দোকান আছে, তাতে ধূপ চাকি এনেকুৱা শৰাই যিখিনি ল'বলগীয়া আৰু এনেকুৱা আছে। তাতে আমি এখন মানে এনেকৈ থালতহে সজাই দিয়ে ন, তেনেকৈ এখন লৈ ল'লোঁ। এয়া দেখিছে নহয়, ইমান ধুনীয়াকৈ সজাই দিছে, ভালেই লাগে দেখিবলৈও। আৰু মানুহজনে ল'ৰাটোক লৈ লৈছে, যিহেতু বহুত মানুহৰ ভিৰ। আৰু আমি প্ৰথম চাকি গছ জ্বলাই লওঁগৈ। চাকি জ্বলাবলৈ জেগা পাওঁ নাপাওঁ তাৰো ঠিক নাই, ইমানেই মানুহৰ ভিৰ। আচলতে মোবাইলটোত যিমানখিনি দেখুৱাইছে তাৰ বাদেও বহুত বেছি, মানে নিজে ওচৰত থাকিলে গম পাব। আৰু আহি মানে এনেকৈ মাজতে চাফা কৰি দিছে, তাতে আমি জ্বলাবলৈ ল'লোঁ। আৰু সেইকাৰণে মাজতে আমি চাকি গছ জ্বলাই লওঁ বুলি ভাবিলোঁ, কাৰণ আগে পিছে চবতেই মানুহ, কাৰণ সুবিধা নাইকিয়া নিচিনা হৈ গৈছে জ্বলাবলৈ, সেইকাৰণে এনেদৰেই দি দিছে। আৰু মই চাকি জ্বলালোঁ, মানুহজনক ধূপ জ্বলাব দিছোঁ। আৰু এইফালে এওঁ জ্বলাই আছে, আৰু মই মাজতে অকণমান ৰখি দিছিলোঁ ল'ৰাটোক ধৰি। এয়াই আৰু চাওকচোন, ইমান ৰ'দ আৰু মানুহ মানে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে এইসকল। আৰু এইখিনি দিয়া চাকি গছ জ্বলাই লৈ এয়া দিমগৈ, মানে বেলেগ এজেগাত আকৌ দিবগৈ লাগিব কল, মানে ফল মূলখিনি। ইয়াত দেখিছে নহয়, আহি আছে, যোৱা গৈ আছে। ভিৰ বেছিয়ে আছে, আমি ওলাই যাওঁ। আৰু আমি তালৈ যাওঁতে মন্দিৰতে লগ পালোঁ দাদা বৌ, মানে আমাৰ হাজবেণ্ডৰ লগৰেই হ'ব, অলপ ডাঙৰ হ'ব চাগে, দাদা বৌ আৰু ল'ৰাটো। তেওঁলোকৰ লগতে চাহ খাবলৈ হোটেলত আহিছিলোঁ, কিন্তু বহুত ভিৰ হোটেলত। তথাপি যেনে তেনে এখনত সোমালোঁ আৰু অলপ দেৰি ৰৈ কৰি চিট পালোঁ, তাতে চাহ খালোঁ। বেলেগ একো খোৱা নাই, কিন্তু থালিখন পূৰা চিপছেৰে ভৰ্তি হৈছে। আৰু এইখিনি লৈ কৰি ঘৰলৈ আহিবলৈ ওলাইছোঁ। দাদাহঁত যাব এটা চাইডে, আমি যাম এটা চাইডে। ল'ৰা আকৌ চাব কি লাগে, তাক এইটো দেখিছেনে, ফুলাবলৈ লৈ ল'লে এটা। কিন্তু ল'লে কি হ'ব, বাটতে পেলাই থৈ আহিলে, যিহেতু সি লোৱা বস্তু কাকো নিদিয়ে আৰু ল'বলৈ। আৰু দেখিছেনে, পূৰা মানুহ এতিয়াও আহিয়ে আছে। আৰু এয়া আমি যাওঁ আৰু ৰাস্তাত আহোঁতে এই জেগাখিনিহে মুকলি দেখিলোঁ, আৰু তাৰ বাদে এখনো মানে অকণমান জেগাও খালী নাই। চবতে গাড়ী মানুহ সকলো ভিৰ হয়। একদম মৃত্যুঞ্জয় মন্দিৰ মেইন গেটখনৰ পৰা সোমাব পৰাই এইখন, যিহেতু যিসকল মৃত্যুঞ্জয় মন্দিৰত আহিছে সেইখিনি জানেই, দুটা চাইডে ধুনীয়া সেউজীয়া পৰিৱেশ, পথাৰ হয়। আৰু আমি আহিলোঁ বাইকত, আহি ৰাস্তা পাই গ'লোহি। আৰু এইফালে ল'ৰাটো শুলে,
তেনেহ'লে আৰু আজি স্পেচিয়েল কিবা এটা আছে, মই কিবা এটা বনাম। যিহেতু থাম্বনেইলখন দেখিছে, গম পাইছে, আৰু ঘৰত গৈ দেখুৱামগৈ, সকলোখিনি কৰিম। আৰু তেনেহ'লে চাই থাকক সকলোৱে ভিডিঅ'টো। আৰু থাম্বনেইলখনতো দেখুৱাইছে কেক এটা, আৰু আজি ভাবিলোঁ মই যিহেতু আজি নতুন বছৰৰ প্ৰথমটো দিন, মই কেক এটা বনাম। আৰু যিহেতু আগে পিছে কেক কোনোদিন বনাই পোৱা নাই, আজিহে বনাম। এইফালে সকলো চেনি, ময়দা আৰু কণী আৰু ৰিফাইন, এই 4টা বস্তু, আৰু লগত ল'ম মই বেকিং চ'ডা, এইকেইটাই ল'ম। তাৰ বাদে একো নলওঁ। এই চিম্পুলকৈ এইকেইটা বস্তুৰে মই বনাম। আৰু সমান মানে পৰিমাণটো একেবাৰে সমান জোখৰ লৈছোঁ গোটেইকেইটাই। খালি বেকিং চ'ডাটোহে 2 চামুচ লৈছোঁ। ইয়াত প্ৰথমতে মই কণী আৰু চেনি দুটা প্ৰথম মিক্স কৰি আছোঁ, পূৰা ফেটি আছোঁ। এইখিনি ভালদৰে মিক্স হ'ব লাগিব। তাৰপাছত তাতে দিম মই, এইখিনি হৈছে আৰু মানে চাই থাকক, আৰু ইমান বহলাই কৰি নাথাকোঁ, চিম্পুলকৈ বনাম এনেকেই। আৰু অকণমান মানে ভিডিঅ'টো দেখুৱাইছোঁ আৰু কেনেদৰে বনালোঁ। ফাৰ্ষ্ট টাইম মই আজি বনাম কেক, কেনেকুৱা হয় কেনেকুৱা নহয় নাজানো, কিন্তু ভিডিঅ'টো কৰিছিলোঁ, দিম বুলি ভবা নাছিলোঁ। আৰু এইফালে দি দিলোঁ ৰিফাইন দি দিছোঁ, আৰু অকণমান থৈ দিছোঁ কিবা এটা কৰিবলৈ, চাব পাছত গম পাই থাকিব সকলোৱে। তেনেহ'লে ভিডিঅ'টো চাই থাকক, মই কেনেকৈ কেক বনাওঁ। যিহেতু ময়দাত গোটা কিবা থাকিব পাৰে ন, সেইকাৰণে ইয়াতে মই চালি ল'ম। আৰু ইয়াতে বেকিং চ'ডা 2 চামুচ দি দিছোঁ। আৰু এনেদৰে বনাই আছোঁ, আৰু লাহে লাহে কি হয়গৈ নাজানো। এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব ধুনীয়াকৈ। আৰু চাই থাকক কেনেকৈ কৰি লওঁ। আৰু মানে দেখুৱাইছে ভিডিঅ'টো অকণ, কিন্তু মই অলপ টাইম লাগিছে। আৰু এইখিনি মই ফেটি আছোঁ পূৰা ধুনীয়াকৈ, আৰু গোটা থাকিব নোৱাৰিব, ধুনীয়াকৈ মিহি হ'ব লাগিব বস্তুটো, মানে ধুনীয়াকৈ গোটা কোনো থাকিব নোৱাৰিব। আৰু এইফালৰ পৰা দেখিছেনে, ওপৰৰ পৰা আমাৰ ভিডিঅ'টো কৰি দেখুৱাইছে। তলত মই মানে বিচনাৰ ওচৰতে আমাৰ ৰুমতে মানে পাকাত বহি লৈ কৰিছোঁ। ইফালে মানে গান চানো বাজি আছে, মাহঁতো আছে, সেইকাৰণে আৰু দেহাইও মানে দেখিলে আমনি কৰিব, সেইকাৰণে মই ভিতৰত সোমাই লৈছোঁ। ভিতৰত ধুনীয়াকৈ মানে এইখিনি কৰি আছোঁ। আৰু মানুহজনে বেক চাইডৰ পৰা কৰি আছে ভিডিঅ'। আৰু মানে ফ্ৰণ্টৰ পৰা নোলাই তেওঁ বোলে, কাৰণ ফ্ৰণ্টত নোলাই মানে তেওঁ ভিডিঅ' কৰাৰ ইচ্ছা নাই বুলিয়ে কৈছে। আৰু তাৰপিছত মই বোলো নাই, মানে নাথাকিলেনো কিনো জোৰ কৰিম ন, বেয়াও লাগে, সেইকাৰণে নকওঁ। আৰু মানে ভইচ ৰেকৰ্ড কৰিহে দিছোঁ, কাৰণ মানে আমাৰ ইয়াত গান লাগি আছিলে, গান লাগি থাকিলেতো জানেই কপিৰাইট লাগি যাব। সেইকাৰণে গানটো লাগি থকাৰ কাৰণে মই মুখেৰে কৈ থাকিলোঁ, আকৌ বন্ধ কৰি দিলোঁ। আৰু এইখিনি দেখিছেনে, ইমান ধুনীয়াকৈ পূৰা মিশ্ৰণ হৈ গ'ল। এতিয়া তাৰপাছত মই এটা যিটো কেক মানে বনাম, আৰু কেক বনোৱাটো মোৰ নহয়, ভাল চাইজৰ নহয়, সেইকাৰণে বেলেগ এটা টিফিনৰ নিচিনা আছে, তাতেই মই লৈ ল'ম। কেক মানে যিখিনি বনাব তাত বহাই দিবৰ কাৰণে এইটো লৈছোঁ। এইটো মানে কেনেকুৱা জানেনে, এনেকুৱা মানে অকণমান ওপৰতে সেইটো, কিন্তু কেনেকুৱা হয় নাজানো, প্ৰথম দিম আৰু কি হয়গৈ। আৰু এই যে ৰিফাইন তেল অকণমান থৈছিলোঁ, সেই ৰিফাইন তেলখিনি মই ইয়াত গোটেইটোত মই সানি দিম। তাত মই ময়দা অলপ ছটিয়াই দিম, আৰু ছটিয়াই যিটো মানে ধুনীয়াকৈ আৰু গোটেই চাইডে, আৰু মই মানে এইটো চাই কৰিয়ে জানি এনেকেই বনাইছোঁ। যিহেতু নিজৰ আইডিয়া অকণমান ধৰি দিলে, আৰু সেইকাৰণে মই এতিয়া হেৰি কৰি দিওঁ। চিম্পুল হয়, আৰু চিম্পুলকৈ বনাবলৈ। আৰু মই যিটো ভিডিঅ'ৰ মানে ভইচ ৰেকৰ্ডটো মই পাছতহে কৰিছোঁ, সেইকাৰণে কৈছোঁ কেকটো যদি বনালোঁ ধুনীয়া হৈছে, দিম বুলি মই ভিডিঅ'খিনি কৰা নাছিলোঁ। তথাপিও মানে যেতিয়া ভাল হ'লে, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো দিওঁ, আৰু কাৰণ ইমানটো বেয়াও হোৱা নাই সেইকাৰণে, আৰু ভালো হৈছে, খাবলৈও ভাল হৈছে। ধুনীয়াকৈ দেখিছেই নহয়, ধুনীয়াকৈ মই এইখিনি মানে অলপ থৈ দিয়াৰ কাৰণে মানে অলপ হেৰিতে হৈ গৈছিলে, সেইকাৰণে আকৌ অলপ মানে ঘূৰাই লৈছোঁ। আৰু ইয়াত দি পিনি অলপমান তলত এনেকৈ হেৰি কৰি দিছোঁ, কাৰণ তেতিয়াই ধুনীয়াকৈ বহিব বস্তুখিনি। আৰু ডাঙৰ এটা প্ৰেছাৰত মই বহাই দিলোঁ এইখিনি, আৰু অলপ টাইমৰ মূৰত এইখিনি দাঙি চাওঁতে দেখিছেই নহয়। আৰু এই 15 মিনিটমান পাছত চাওঁতে দেখিছে অকণ ফেন উঠিছে, আৰু মানে কি হয় নাজানো, আৰু অলপ দাঙি চাইছোঁ, আৰু ফুলিছে কেকটো, কি হয়গৈ তাকে হৈ আছে। আৰু লাহে লাহে ভিডিঅ'টো অকণ কৰি দিছোঁ, যিহেতু মই প্ৰথম বনাইছোঁ। আৰু এইটো লাঠিডাল সোমাই চাইছোঁ, অকণ লাগি আহিছে, এইটো হোৱা নাই। যিহেতু মানে তলত দিয়া সেইখন অলপমান ডাঠ আছিলে, সেইকাৰণে বেছি তাপ পোৱা নাই, অকণমান টাইম লাগিব এইখন। আৰু তাৰ পাছত এয়া কেক মোৰ হৈ গ'ল, দেখিছে কেকটো কিমান ধুনীয়াকৈ হৈছে। কেকটো কেনেকুৱা, ধুনীয়া, বেয়া হৈছে দে, বেয়া হৈছে ন বোলো। আৰু এইফালে আমাৰ দেহা সকলোকে কেক খাবলৈ দিছোঁ, আৰু চবেই খাই ভাল হৈছে বুলি কৈছে। আৰু প্ৰথম বনাইছোঁ, এইফালে আমাৰ দেহা কথা শুনো, ভাল হৈছেনে?
মুনু ভাল হৈছে নে জোনাক ভাল হৈছে দে অঁ খাব পৰা হৈছে নে অঁ হৈছে 1 তাৰিখ বুলি একেবাৰে নতুন কেক একেবাৰে নতুন মানুহ বনালোঁ কৰিলোঁ চবকে চাহৰ লগত দিলোঁ খাবলৈ আৰু ভালেই হৈছিলে বাৰু নিজে বনাওঁতেতো ভালেই হৈছে তথাপি ভালেই হৈছে যিমানখিনি মোবাইল নাছিলোঁ ইমানটো ভাল হ'ব বুলি ভালেই হৈছে আৰু কোনোবাই যদি বনাই কৰি খাব বিচাৰে একদম বনাই কৰি খাব পাৰে আৰু যদি এনেকৈ কেকটো কেনেকৈ বনাইছোঁ ধৰিব পৰা নাই মোক কমেণ্ট এটা কৰিব মই আৰু ভালকৈ মানে দি দিম আৰু কেনেকৈ দি বনাই কিন্তু খুব ধুনীয়া হৈছে হেৰিটো কেকটো খাবলৈও পূৰা কোমল আৰু মানে কণী দিছোঁ যদিও মানে গোন্ধ চোন্ধ নাই মানে তাত মই একো ব্যৱহাৰ কৰা নাই খালি সেই চিম্পুল তেনেকৈয়ে বনাইছোঁ আৰু ঘৰত কেতিয়াবা খাবৰ কাৰণে এনেদৰে বনাব পাৰি আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ মন্দিৰত যোৱাৰ পৰা আৰু কেক চেক বনোৱা সকলোখিনি দেখুৱালোৱেই আৰু নতুন বছৰটো সকলোৱে ভালে কুশলে যাওক আৰু আজিৰ এই ভিডিঅ'টো মোৰ নতুন বছৰৰ প্ৰথমটো দিনত প্ৰথম এটা নতুনকৈ বনোৱা এটা ৰেচিপিয়ে কেক হয় আৰু খুব ভাল লাগিলে বনাই আৰু নতুনকৈ কিবা এটা বনোৱা বুলি নিজৰো ভাল লাগে বনাই কৰি আৰু সেয়াই আৰু যিটো মানে ভাল লাগিলে বনাই আৰু সকলোকে মানে ভালদৰে খুৱাবও পাৰিলোঁ ধুনীয়াকৈ যে মানুহে খাব নোৱাৰা নহ'ল কোমল চোমল এনেকুৱা নহ'ল কণী চণী বা নুগুন্ধালে সেইকাৰণে ভালেই লাগিলে কেকটো বনাই আৰু যদি মানে ইমান স্পষ্টকৈ ধৰিব পৰা নাই মোক কোনোবাই যদি বনাবলৈ ইচ্ছা কৰে বা কেনেকৈ বনাইছে আপুনি জানিব বিচাৰে তেনে প্লিজ কমেণ্ট এটা কৰি জনাই দিব তেতিয়া মই নিশ্চয় ধুনীয়াকৈ মই বুজাই কৰি দিম আৰু ইমান মানে একেবাৰে এক্টিভ নহয় আৰু কেক বনোৱা হেৰি দিব তথাপিও মই যিটো বনাইছোঁ সেইটোহে দেখুৱাবলৈ যদি বনাবলৈ চেষ্টা কৰে তেতিয়া মোক এটা কমেণ্ট কৰিব তেতিয়া নিশ্চয় জনাম আৰু এতিয়ালৈ ৰাতিও খানা চানা আছে এইবিলাক ভিডিঅ' কৰি নাথাকোঁ আৰু বেছি দীঘলীয়া হৈ যাব যিহেতু আমাৰ দুজনী বাইদেউ এজনী বাইদেউ কালি আহিব নোৱাৰিলে সেইকাৰণে আজি এগৰাকী বাইদেউক মাতিছোঁ ডাঙৰ বাইদেউ ভাগিন এনেকৈ আহিব খাবলৈ সেইখিনি ভিডিঅ' কৰি নাথাকোঁ যিমানখিনি পাৰিলোঁ আজি দেখুৱালোঁ আৰু সকলোৱে নতুন বছৰটো ভালে কুশলে যাওক ভালে কুশলে পাৰ হওক তাৰে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত আৰু আমাৰো যাতে ভালে কুশলে যায় অপায় মংগল কোনো বাধা বিঘিনি নোহোৱাকৈ সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা তেনেহ'লে পুনৰ এনে ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই